बिटिआरनि आबाद बिफानाव जाख्ल'नायखौ नायबिजिरनायनि दाबि जिएसपिनि आफादगिरि नबकुमार सरनियानि क'क्राझारनि सिटिलायाव जानाय हान्जानि मावथि जथुम्मायाव बे दाबिखौ खालामो नबकुमार सरनियाया। आथिखालनि बिटिसि खुंथायनि गादियाव थानाय सिएम प्रमद बर'आ जाख्ल'नाय गैयै गोग्गो खुंथायनि बाथ्रा बुंबोबाय थादोंब्लाबो नाथाय मोनसेनि उनाव मोनसे जाख्ल'नायनि अजदआ बिथांनि सोरखारनि हेंथायै सिखारदों। माखासे सान सिगां बिटिसिनि सोलोंथाइ बिफानाव बिजाब जगायनाय एबा बायनायनि मुङाव 4 कौटि रां जाख्ल'नाया सोराङाव फैनायनि उनाव बे बाराव आबाद बिफानाव ट्रेक्टर जगायनायनि मुङाव 152 कौटि रां जाख्ल'नायनि अजद सिखारदों। जायखौ लानानै जिएसपिनि आफादगिरि नबकुमार सरनियाया बे जाख्ल'नायखौ नायबिजिरनो दाबि खालामो। मख'जाथावदि सोलोंथाइ आरो आबाद बिफाना सिएम प्रमद बर'नि आखायावनो दं। सिएम प्रमद बर'नि गावनि बिफानावनो जाख्ल'नायनि अजद सिखारनाया बिथाङा माबायदि बिटिसिखौ जाख्ल'नाय गैयै खुंदों बिनि सायाव सोंथि सिखारदों। बे जाख्ल'नायनि अजदआ फैगौ सेप्तेम्बर दानाव जानो गोनां बिसायख'थिनि थाखाय बेरेखा हान्जानि मोनसे हाथियार बायदि नुजाथिदों। ইতিমধ্যে এটা বাতৰি ওলাই আছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন বহুত টকাৰ এটা কেলেংকাৰী কৃষি বিভাগত হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আচলতে মই বাতৰিটো জাষ্ট অলপ দেখিছোঁ, এতিয়া সত্যতা আমি ক'ব পৰা নাই, কিন্তু এইটো ঠিক যে যদি কেলেংকাৰী হৈছে উচিত তদন্ত হ'ব লাগে আৰু ইয়াত যিয়ে দোষী, কোনোবা যদি বিষয়ববীয়া দোষী আছে বা কোনোবা যদি ৰাজনৈতিক দোষী আছে তেওঁলোকৰ উপযুক্ত শাস্তি হ'ব লাগে, আমি এইটো আশা কৰিম। गासैबो राजखान्थियारि हान्जाफोरनि बादियै जिएसपि हान्जायाबो हान्जाखौ गोख्रों खालामनो थाखाय नाजानायखौ नुनो मोन्दों। बेबादिनो जिएसपिनि आफादगिरि नबकुमार सरनियाया बिसायख'थि फोसावथाय खालामनायजों लोगोसे बियाबफोरनि थाखाय बिजाथि थियारि खालामनायाव मुखुब जादों। जिएसपिनि फारसेनिफ्राय बिजाथि नागिरनानै माखासे बिजाथिफोरा थुरिबारि आरो फकिराग्राम बियाबनि थाखाय आर'जलाइ होदों। क'क्राझारनि सिटिलायाव जिएसपिनि मावथि जथुम्मायाव थुरिबारि बियाबनि थाखाय झुम्पा दत्तआ बिजाथि दाबि खालामदों। মোটামুটি আলোচনা যথেষ্ট আগবাঢ়িছে। আমাৰ চিট সম্পৰ্কত কিছু আলোচনা হৈছে আৰু কিছু বাকী আছে। আমি ভাবোঁ যে কমচে কম জুলাই শেষ মানলৈকে আমি আনুষ্ঠানিকভাৱে ডিক্লেয়াৰ কৰিব পাৰিম। জিএসপি মানে একচুৱেলি অভাৰঅল জাতি জনগোষ্ঠীক লৈ গঠন হোৱা এটা ৰাজনৈতিক দল বুলি ৰাইজৰ মাজত চৰ্চা চলি আছে। এইবাৰ বড়ো ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত হোৱাৰ কি কাৰণ? চাওক, আচলতে বড়ো বিষয়টো আহিছিলে সংঘাতৰ পৰিপ্ৰেক্ষিতত, আৰু যিহেতু আমি সংঘাত ৰাজনৈতিকভাৱে সমাধানৰ এটা ৰাস্তা ওলাইছে বা এতিয়া বড়ো পক্ষৰ ফালৰ পৰা যথেষ্ট সহনশীল বা এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকে আগবাঢ়ি আহিছে, ঠিক তেনে বড়ো ৰাইজৰ ফালৰ পৰা তেওঁলোকেও আশা কৰে যে তেওঁলোকৰ সমস্যাৰ আজি ৰাজনৈতিকভাৱে সমাধান যাতে হয়। আৰু বিশেষ বিটিচি ক্ষমতাত থাকিলে বা ক্ষমতাশীল থাকিলে সকলো সমস্যাখিনি সমাধানৰ এটা পদক্ষেপ ল'ব পৰা যায়। তাৰ কাৰণে আমি ভাবোঁ যে যিসকল ট্ৰাইবেল বা বড়ো লোক আছে তেওঁলোকৰ নিজৰ জাতি গোষ্ঠী বা ৰাজ্যখনৰ কাৰণে লাগি আছে, ঠিক তেনেকৈ বাকীসকলেও তাত একো বিৰোধ নাই। বিটিচি ভালৰ কাৰণে, কুশল মংগলৰ কাৰণে সকলোৱে লাগিব লাগে। আগৰ যি ভুল ক্ৰুটি আছিল, আমি ভাবোঁ কোনোবাই যদি ভুলো কৰিছিলে সেইবিলাক ৰাইজৰ ওচৰত গৈ আমি ভালকৈ এপলজি কৰিলে নিশ্চিতভাৱে আকৌ ৰাইজে আঁকোৱালি ল'ব। আৰু আশা কৰিছোঁ যে বিজেপিৰ আমাৰ বিটিচিৰ পৰাই অসমৰ ৰাজনীতিৰ এটা নতুন দিগন্ত সূচনা হ'ব। চাওক, আমিতো দুইটা পাৰ্টিৰ মাজত 30 চিট আমি নিশ্চিতভাৱে পাম, এইটো কোনো সন্দেহ নাই। বিশেষকৈ আমি BPF তেওঁলোকে যে অকলে এবছলিউট মেজৰিটি পায়, তেওঁলোকলৈ যাতে কোনো খেলা কৰিব নোৱাৰে, আমি সেইটো বিচাৰিছোঁ। কাৰণ এখন সুস্থিৰ চৰকাৰ লাগে, আৰু সুস্থিৰ চৰকাৰ হ'লে আমি আঁচনি ধুনীয়াকৈ প্লেনিং কৰি লৈ কেনে আমি বিশেষকৈ আগবাঢ়ি যাব পাৰিম। আমাৰ চাওক, আমাৰ এটা কমন মিনিমাম এজেণ্ডা আচলতে BPF সেইবিলাক এজেণ্ডা আমাৰো GSP আছে। বিশেষকৈ ভূমি সমস্যা এইবিলাক চেটিলিঙৰ ইছ্যুবিলাক আছে, নজনজাতিৰ কাৰণে হওক বা শৰণীয়াসকলৰ যিবিলাক ইছ্যু লৈ আছে, ঠিক তেনেকৈ ভূমিৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কথাবিলাক জড়িত হৈ আছে। আৰু লগতে যিবিলাক চিকিউৰিটিৰ পৰা আৰম্ভ কৰি পোৱা নোপোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই ইছ্যুবিলাক ইয়াত আহিব। আৰু বিশেষকৈ ইয়াত ডাঙৰ এটা বিষয় আছে আমাৰ কোকৰাঝাৰৰ পাৰ্টটোত বা চিৰাঙৰ পাৰ্টটোত, ৰিহেবিলিটেশ্যনৰ বিষয়টো, যে বিভিন্ন সময়বিলাক গোষ্ঠী সংঘৰ্ষ বা সংঘাতৰ সময়খিনিত আমাৰ বড়োকে আদি কৰি মাইনৰিটি হওক, ৰাজবংশী হওক, আদিবাসী হওক, বহু মানুহ ইয়াৰ পৰা বিতাড়িত হৈছিল বা তেওঁলোকে আগৰ যিটো স্থিতি আছিল সেইটো নোহোৱা হৈ গৈছিল। গতিকে আহি থকা দিনত আমি চৰকাৰ হ'লে যাতে তেওঁলোকক কিছু হ'লেও সহায় কৰিব পাৰোঁ। কাৰণ বোলে জানে যে আমাৰ বিটিচিৰ মাজেদি মোটামুটি চিণ্ডিকেটৰ কামবিলাক চলে। আমি চিণ্ডিকেটৰ হ'লে যে অলপো পইচা যদি আমি ৰাইজৰ কাৰণে যোগাৰ কৰিব পাৰোঁ,
নিশ্চয় এই মানুহখিনিক ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। আৰু আকৌ ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ কথাটো কৈছোঁৱেই মই যে আমাৰ ইয়াত যথেষ্ট সম্ভাৱনা আছে। ওচৰতে বেংগল আছে, বেংগলৰ বহুত বস্তু এইফালে আহে। আমি যে এইখিনি প্ৰডাক্ট কৰি ইয়াতে কনজিউম কৰিব পাৰোঁ, সেইটোও ভাল কথা। সেইকাৰণে আমি এইবিলাক বিষয়ত নিশ্চিতভাৱে একেলগে আগবাঢ়ি যাম। ৰাইজলৈ মই এইটো আশা কৰিম যে ৰাইজ এইবাৰ মানে ভুল নকৰিব। মানে কি কয়, আমি যদি একেলগে লগ লাগি এই ব্ৰিটিছ চৰকাৰখন ভালমতে গঢ়িব পাৰোঁ বা মেজৰিটি পাব পাৰোঁ, আহি থকা দিনত নিশ্চয় আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ সলনি বা সাম্প্ৰদায়িক সংঘৰ্ষৰ সলনি আমি উন্নয়নৰ দিশত, শান্তিৰ দিশত আমি একেলগে আগবাঢ়ি যাব পাৰিম। আৰু মই বিশেষকৈ আপোনালোকক এইকাৰণে ৰাইজক আমি ধন্যবাদ দিছোঁ যে দুবাৰকৈ আমাক MP বনাইছিলে, যাৰ কাৰণে আজি হয়তো BTCত শান্তিৰ পৰিৱেশৰ এটা ৰাস্তা এটা হৈছিলে বা এই পৰিস্থিতি আহিছে। এইটো ক্ৰেডিট কোনোবা প্ৰমোদ বড়ো বা কোনোবা আমাৰ বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব খুজিবও পাৰে, কিন্তু এই ক্ৰেডিটটো BTC ৰাইজৰ। গতিকে আহক আমি BTC আকৌ বেছি শক্তিশালী কৰোঁ, আৰু ইয়াত যাতে আমাৰ মাজত যাতে ডিভিজন নহয়, বেলেগে যাতে ৰাজনীতি কৰাৰ সুবিধা নাপায়, এইটোৰ কাৰণে মই আপোনালোক বিনম্ৰ আহ্বান জনাইছোঁ।